Hello guys, welcome to back my YouTube channel. মই আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে জনাব বিচাৰিছোঁ মই বৰ্তমান আছোঁ আমাৰ বোকাখাট টাউনৰ ওপৰৰ পৰা আপোনাৰ দৃশ্যটো কেনেকুৱা দেখায় তাকে চাবৰ কাৰণে মই ওপৰলৈ আহিছোঁ দেখাই আছোঁ আপোনাক ওপৰৰ পৰা আমাৰ কেনেকুৱা লাগে চাওক মই বিশেষকৈ এম বজাৰ বিল্ডিঙৰ ওপৰত আছে এম বজাৰ য'ত আছে শ্বপিং মল তাৰ ওপৰত আছোঁ ঠিক আছে আৰু এইখন শ্বট ঢালিছে বেছি দিন হোৱা নাই যিহেতু নতুনকৈ বনাই আছে আৰু এই মানুহক মিস্ত্ৰীয়ে বনাই আছে কাম লাগি আছে চাওক কিমান ভাল লাগিছে ওপৰৰ পৰা আমাৰ এইফালেও লাহে লাহে আৰু বিল্ডিংবোৰ বনাইছে মানে বিল্ডিং হৈছে তো মেইন ট্ৰেফিক পইণ্টৰ যিটো টাউনৰ হয় সেইটো দেখাম টাউনৰ যিটো ৰাস্তা হয় সেইফালে দেখাম ঠিক আছে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু লগতে আপোনালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে পাৰিলে এনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে ভিডিঅ'টো কমেণ্ট কৰি জনাই দিব यार शुरू करते हैं সেইটো বেলিটো যিহেতু ডুবু হৈ আছে এতিয়া আবেলি সময়ত মই যিহেতু ভিডিঅ'টো শ্বুট কৰিছোঁ তো চাওক আমাৰ বোকাখাটখন ওপৰৰ পৰা যিহেতু এনেকুৱা দেখি তো এইটো যিটো আপোনাৰ এইটো লাইট আছে এইটো আপোনাৰ এয়াৰ তলতে আছে ট্ৰেফিক পইণ্টটো যিহেতু দেখাইছোঁ আপোনাৰ এইটো যিহেতু ইয়াৰ পৰা নেদেখি এই গছজোপাৰ তলতে সেই ৰঙা ৰঙা সেইটো ট্ৰেফিক এইটো হাইৱে 37 আৰু এইফালে আপোনাৰ এখন থান যাব পাৰি সেইফালে এখন গেট আছে আৰু এইফালেও আছে এখন গেট চিকনা এটা থানলৈ যাব পাৰি তেনেধৰণে এইটো আপোনাৰ চাৰিআলি পৰে এইটো এইফালে বজাৰ লাইন ফুটপাথ ষ্টাৰ্ট আমাৰ এইটো বনাই আছে এইবিলাক মিস্ত্ৰীয়ে কাম কৰি আছে अब अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ मुझे नहीं पता बस क्लिक हो जाना चाहिए अब मैं भी जा रहा हूं मुझे पार्क में स्टंट्स मारने जाना है बाय